সকলো ফ্ৰেণ্ডকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় সকলোৱে ভালে আছে, ভালে থাকিব, মই বহুত ভালে আছোঁ। আজি এই ভিডিঅ'টো বনাইছোঁ পটাছ ইউজ কৰাৰ ওপৰত। আপোনালোকে এই সৰু পেকেটটো চাওক, এইটোকে কয় পটাছিয়াম। মাছৰ বেমাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে আপোনালোকে পুখুৰীত 1 মাহত এবাৰ মানে সৰু এটা পেকেট কমচে কম ইউজ কৰক। ইয়াৰ পৰা মাছৰ যিবিলাক যে ঘাঁ লগা বেমাৰ বুলি কয়, মানে সৰু সুৰা বেমাৰৰ পৰা মুক্ত পাব পাৰিব। আৰু বিশেষকৈ যিবিলাক পুখুৰীত মেডিচিন ইউজ কৰা নাযায়, সেইবিলাক পুখুৰীতে মাছৰ ঘাঁ লগা বেমাৰৰ পৰা ধৰি সকলোবিলাক বেমাৰ দেখা পোৱা যায়। আৰু যদি মাছৰ ঘাঁ লগা বেমাৰটো হয় নাই, এটাৰ পিছত এটা মাছৰ বেমাৰটো বাঢ়ি যায়। গতিকে আপোনালোকে এই পটাছিয়ামটো বেছি দাম নলয়। এই পটাছিয়ামটো দাম, এই পটাছিয়াম বুলিয়ে নহয়, যিকোনো কোম্পানী আপোনালোকে লৈ ল'ব, যে আপোনালোকক এইটোৱে কোৱা নাযায় আপোনালোকে ইউজ কৰক। মই আমাৰ লোকেল মাৰ্কেটত যিটো মানে উপলব্ধ, সেই উপলব্ধ অনুসৰি ইউজ কৰিছোঁ। পটাছ চব একেই হয়, একেই মেডিচিন দিয়া থাকে। আপোনালোকক নকওঁ যে অলগ অলগ পটাছৰ অলগ হয়। মুঠতে ফিছ ফাৰ্মিং, য'ত নেকি মাছৰ ষ্টিকাৰ থাকে, পটাছিয়াম বেলেগ বেলেগ বেমাৰ বেলেগ বেলেগো বনাব পাৰে। কিন্তু মই ইয়াৰ পটাছৰ বিষয়ে ইমান মই গম নাপাওঁ, কিমান কোম্পানী আছে, কি আছে। যদি যিটো মাছৰ কাৰণে ইউজ কৰা যায়, সেই পটাছটো আনি আপোনালোকে কমচে কম 1 মাহত এটা পেকেট ইউজ কৰিব। ইয়াৰ পৰা কি হ'ব, মাছৰ যিবিলাক ঘাঁ লগা বেমাৰৰ পৰা ধৰি সকলোবিলাক বেমাৰৰ পৰা আপোনালোকে ইয়াৰ পৰা মানে উপকাৰ পাব। এইটো কোনো বেছি টকা নলয়, 30 টকাত আপোনালোকে মাৰ্কেটত পাই যাব। ইয়াৰ এক্সপায়াৰী ডেটটো কমচে কম আনি থ'লে না 1 বছৰত কমচে কম 10টা 12টা আপোনালোকে আনি থ'ব, অলপ অলপকৈ ইউজ কৰিব। ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চালেনে? যদি নাই চোৱা সেইটো চাই লওক। গোবৰ মানে নতুন পুখুৰীত কিমানটো ইউজ কৰিব লাগে তাৰ বিষয়ে মই ভিডিঅ' বনাইছিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'টো আনি আছোঁ যে পুৰণা পুখুৰীত কেতিয়া মানে কিমানটো গোবৰ ইউজ কৰা যায়। যদি আপোনালোকৰ পুখুৰীটোত নতুনকৈ মাছ দিবলৈ ওলাইছে, এইটো হৈছে আধা বিঘা পুখুৰীত, তেতিয়াহ'লে আপোনালোকে পটাছিয়াম ইউজ প্ৰথমতে নকৰিলেও হ'ব। পটাছিয়াম মাছ দিয়াৰ পিছত ইউজ কৰিব। যদি আপোনালোকৰ পুখুৰীটোত মাছ দিয়া আছে, যদি ইয়াত পুৰণা মাছ আছে, কমচে কম মাহেকত এটা পেকেট, এটা ডেট ফিক্স কৰি ল'ব। যদি মাহেকত 20 তাৰিখে আমি পটাছিয়াম ইউজ কৰোঁ, পিছৰ 20 তাৰিখে আপোনালোকে ইউজ কৰক। ইয়াৰ পৰা কোনো অপকাৰ নাপায়। গতিকে আপোনালোকক আজি এই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাম যে পটাছিয়াম কিমান পৰিমাণে কিমান পুখুৰীত ইউজ কৰিব লাগে। এতিয়া আপোনালোকৰ সন্মুখত দেখা পাইছে, এইটো হৈছে পটাছৰ পেকেট। একবাৰ চাই লওক, ইয়াত মাছৰ চিহ্নটো আপোনালোকে দেখা পাইছে। এতিয়া পটাছটো খুলি আমি 1 বাল্টি পানীত মিলাই ল'ম। খোল। আপোনালোকে সন্মুখত দেখা পাইছে পটাছবিলাক এনেকৈ আহিব। আগে পিছে যদি আপোনালোকে ইউজ কৰিছে নিশ্চয় গম পাব। এতিয়া আপোনালোকে দেখা পাইছে, এইটো ডাইৰেক্ট এনেকৈ হেৰি কৰি দিয়ে, পানীৰ লগত মিলাই দিয়ে, পানীটো বহাই হেৰি কৰি দিয়ে। পূৰা পেকেটটো 1 বাল্টি পানীত মিলাই ল'ব। পানীৰ পৰিমাণ কমচে কম 10 লিটাৰ কৰি ল'ব আপোনালোকে। মই যিটো মানে যেনেকৈ ইউজ কৰোঁ সেই অনুপাতে কৈছোঁ। আপোনালোকে সৰহকৈও পানী লৈ ল'ব, পুখুৰীটো কিমান ডাঙৰ সেই অনুপাতে। আধা বিঘা পুখুৰীত এটা পটাছিয়াম দিলে যথেষ্ট হৈ যায়। বেছি ইউজ নকৰিব, বেছি ইউজ কৰিলে আকৌ মাছৰ পিছত দিগদাৰহে হ'ব। পটাছখিনি মিলাই লোৱাৰ পিছত হাতখনে দি ধুনীয়াকৈ ঘূলি লওক। পানী তেনেকৈ কৰি মিলাই দিয়ে, যাতে তলৰ ফালে কোনো চাইডে বেছি হ'ব নালাগে, কম নালাগে, পানীখিনি সম্পূৰ্ণৰূপে মিলি যাব লাগে। এতিয়া আপোনালোকে দেখা পাব মই এতিয়া পুখুৰীত কি ধৰণে ছটিয়াম, আপোনালোকে ঠিক সেই অনুপাতে আপোনালোকে পুখুৰীত ছটিয়াওক। ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল ফলে পাব। যিবিলাক মাছত ঘাঁ লগা বেমাৰৰ পৰা ধৰি যিকোনো ধৰণৰ বেক্টেৰিয়া যদি মাছৰ যদি পানীত যদি হৈছে, সেইবিলাক সকলোবিলাক এই ধৰি লওক এই পটাছিয়ামটোৱে ধ্বংস কৰি দিব। এতিয়া আপোনালোকে সন্মুখত দেখা পাইছে, আপোনালোকে ঠিক এইদৰে পুখুৰীটোত অলপ অলপ ছটিয়াই দিব। চাই লওক, চব চাইডে পৰাকৈ মানে পুখুৰীটো ছটিয়াই দিব। বৰষুণ দি থকাৰ কাৰণে মই আপোনালোকক ওচৰত গৈ দেখাব পৰা নাই। পুখুৰীটো চাইডে যেতিয়া আপোনালোকে পটাছ যদি মাহেকত কমচে কম এটা পেকেট যদি ছটিয়াই দিয়ে, পুখুৰীত থকা যিমানবিলাক বেক্টেৰিয়া হওক, যিকোনো ধৰণৰ বেমাৰ আজাৰ, পানীটো যদি প্ৰদূষণ হৈছে, সকলোবিলাক এই পৰা মুক্ত পাব। গতিকে আপোনালোকে কম বেছি পৰিমাণে হ'লেও আপুনি কৰা পুখুৰীটোত এটা পেকেট কমচে কম ছটিয়াই দিয়ক। ইয়াৰ দাম বেছি নহয়, 30 টকাত মাৰ্কেটত পাই যায়। ঠিক এইদৰে আপোনালোকে দেখা পাইছে, বাল্টিত ঘূলি লোৱাৰ পিছত 4 চাইডে পৰাকৈ ছটিয়াই দিব। আধা বিঘা পুখুৰীত কমচে কম আপোনালোকে এটা পেকেট ছটিয়াই দিয়ক। ইয়াৰ পৰা আপোনালোকে নিশ্চয় বহুতকণ মানে ফাইদা পাব। মাছৰ যিবিলাক বেমাৰ আজাৰ হয়, সকলোবিলাকৰ পৰা এই পটাছিয়ামৰ মুক্ত কৰা, যিবিলাক মাছৰ ঘাঁ লগা বেমাৰৰ পৰা ধৰি, আৰু তাৰপৰা বহুতৰ ইয়াৰ পৰা ফাইদা হয়, পানীটো প্ৰদূষণৰ পৰা হোৱাৰ পৰা ধৰি। এতিয়া আপোনালোকে সন্মুখত দেখে পানীবিলাক কালাৰ অলপ চলপ চেঞ্জ হৈ গৈছে।
ঠিক এইদৰে আপোনালোকে পুখুৰীত আপুনি কৰা যিটো পুখুৰী আছে এটা পটাছিয়াম ইউজ কৰক ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল পাব গতিকে ফ্ৰেণ্ডসকল এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আহিবলগীয়া ভিডিঅ'টো আপোনালোকে পিএছ টিডিএছ লেভেল আৰু পোন প্ৰিপাৰেশ্যন কেনেকৈ কি কৰিব লাগে সকলো ভিডিঅ' এইটো আনি আছোঁ যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে একবাৰ ছাবস্ক্ৰাইব বটনটো দবাই লওক আহিবলগীয়া টাইমত আপোনালোকক খেতিৰ বিষয়ে হওক বিজনেছে হওক সকলো ভিডিঅ' এইটো আনি আছোঁ গতিকে ফ্ৰেণ্ডসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ জয় অসম